লাভ মেৰেজ কৰি যদি মন পচন্দৰ কাম কৰিলে বাধা দিয়ে বা কাৰোবাৰ লগত কথা পতা ক'ৰবাত ফুৰিব গ'লে যদি বাধা দিয়ে তেনেকুৱা লাভ মেৰেজতকৈ এৰেঞ্জ মেৰেজ বহুত গুণেই ভাল। কাৰণ সম্পৰ্ক এটাৰ মূল্য কিমান সেয়া মই বুজি পাওঁ, কিন্তু সম্পৰ্কটো জীয়াই ৰাখিবৰ বাবে নিজৰ আত্মসন্মানটো বিক্ৰী কৰি দিব নোৱাৰি। কিয়নো মোৰ মতে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সম্পদটো হৈছে আত্মসন্মান, যি এবাৰ হেৰাই গ'লে কেতিয়াও ঘূৰি নাহে। প্ৰেম হ'ল আৱেগ আৰু বিয়া হ'ল বাস্তৱতা। 5 বছৰ প্ৰেমৰ সম্পৰ্ক 5 মিনিটত শেষ হৈ যায়, আৰু 5 মিনিটৰ চিনাকিত বিয়া হৈ চিৰজীৱন সুখত থাকে। কিছুমান কথা নিজৰ মাজত ৰখাটোৱে ভাল। নিজৰ সকলো অনুভৱ সকলোকে জনাব নালাগে, কাৰণ আপোনাৰ কথা সকলোৱে বুজি নাপাবও পাৰে, আৰু আপোনাৰ অনুভূতিক সকলোৱে মূল্য দিবও নোৱাৰে। দুটা বস্তু সদায় আমাক সুখী হোৱাৰ পৰা পৃথক ৰাখে। এটা হৈছে অতীতৰ মাজত জীয়াই থকা, আৰু আনটো হৈছে আনৰ সুখক বেছি গুৰুত্ব দিয়া।